Hi friends, মই আজি আহিছিলোঁ আমাৰ ইয়াৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ তৰুণৰাম ফুকন ফিল্ডলৈ। ইয়াত আজি পুলিচৰ ইণ্টাৰভিউ আছিল ফাৰ্ষ্ট, আজি 27 তাৰিখে ছোৱালীবিলাকৰ আছিলে, কিন্তু এতিয়ালৈকে ইয়াত ইণ্টাৰভিউ একো অনুষ্ঠিত কৰা হোৱা নাই। আৰু ফিল্ডখন এইফালে চাওক, পানী এইবিলাক চব বহুত পানী হৈ আছে। এইকেইদিন পূৰা বৰষুণ ইয়াত, তাৰ বাবে ফিল্ডখনৰ বোকা, ফিল্ডখনৰ অৱস্থা একেবাৰে বেয়া। ইফালে ছোৱালীবিলাকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্লাছ হাইট ৱেটটো চাই আছে, ৱেটটো নাই বাৰু কিন্তু হাইটটো চাইছে আৰু বাকী বেলেগ একো নাই। ইয়াত চাব অহা কেণ্ডিডেটবিলাক চাওক, বহুতে চাব আহিছে। ইফালে 3খন গেট, সিখন গেটেৰে সোমাব দিছে, সিখন গেটেৰে সোমাইছে। এতিয়া মানে আমি অলপ আগতে গম পালোঁ যে আমাৰ যি মৰিগাঁও ডিষ্ট্ৰিক্টৰ SP ছাৰে ক'লে যে 27 তাৰিখৰ পৰা 2 তাৰিখলৈকে যিখিনি কেণ্ডিডেটৰ মানে PST আছিল, অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আছিল, তেওঁলোকৰ পিছুৱাই দিছে। আৰু বাকী 3 তাৰিখৰ পৰা আৰম্ভ হ'ব। এখন ফিল্ডত নহয়, যদি ফিল্ডখনৰ অৱস্থা এনেকুৱাই হৈ থাকে। ইয়াৰ ওচৰতে আন এখন ফিল্ড আছে আমাৰ, যিখন ষ্টেডিয়াম, ক্ষীৰোদ বৰুৱা ষ্টেডিয়াম বুলি কয়, তাতে অনুষ্ঠিত হ'ব। বাকী আৰু ইমানেই। ইয়াত 200 মিটাৰ ট্ৰেক দিছিল, 16 পাক দৌৰিব লাগে। কি হয় দেখা যাওক পিছত। আজিতো বাৰু ইণ্টাৰভিউ নহয়, মই 3 তাৰিখে ল'ৰাৰ ইণ্টাৰভিউ হ'লে মই দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। এই খেলপথাৰখনৰ পৰিৱৰ্তে আমি ষ্টেডিয়ামত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অহা 3 অক্টোবৰ তাৰিখৰ পৰা আমি ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আমি এই কনিষ্টবলসকলৰ পৰীক্ষাটো আমি অনুষ্ঠিত কৰিম। এইকেইদিন আমি পুনৰ ৰিচিডিউল অৰ্থাৎ ফিল্ডখন প্ৰস্তুতি কৰিবৰ কাৰণে আমাক সময় লাগিব। সেইকাৰণে 2 তাৰিখলৈকে আমি আপোনালোকৰ যিটো পৰীক্ষা আছে সেইটো স্থগিত ৰখা হৈছে। সমূহ প্ৰাৰ্থীক আমি পুনৰ এবাৰ জনাইছোঁ যে আজি যিসকল প্ৰাৰ্থীয়ে পৰীক্ষা দিবলৈ আহিছিল বা আহি আছে, তেওঁলোকৰ জোখ মাখ বা অন্যান্য ডকুমেণ্টেশ্যনৰ যিখিনি কাম, সেইখিনি আজি তাৰিখত অনুষ্ঠিত হ'ব আৰু শাৰীৰিক পৰীক্ষা হ'ব। সেই পৰীক্ষাটো 3 অক্টোবৰ 2020 আমি এই খেলপথাৰখনৰ পৰিৱৰ্তে ক্ষীৰোদ বৰুৱা ষ্টেডিয়াম মৰিগাঁও আমি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি যি ঠাইত আমি এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈছিলোঁ, বৰষুণ আৰু বেয়া বতৰে ফিল্ডখন বিনষ্ট কৰিছে। সেইকাৰণে আমি 3 তাৰিখলৈকে আমি এই অনুষ্ঠানটো পিছুৱাই দিছোঁ। গতিকে আমি অভিভাৱক আৰু প্ৰাৰ্থীসকলক 3 তাৰিখে যি সময় আমি নিৰ্ধাৰণ কৰি দিছিলোঁ, আজি তাৰিখত যি নিৰ্ধাৰণ সময় আছিল, সেই সময়মতে 3 তাৰিখে ক্ষীৰোদ বৰুৱা ষ্টেডিয়াম মৰিগাঁৱত সকলোকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অন্য হাতেদি আমি যিসকল পুৰুষ প্ৰাৰ্থী আছে, তেওঁলোকে এই পৰীক্ষাৰ মাজত যদি তেওঁলোকৰ একাডেমিক, কাৰোবাৰ হায়াৰ ছেকেণ্ডেৰী, কাৰোবাৰ ডিগ্ৰী, কাৰোবাৰ MA, এনেকুৱা বা কিবা টেকনিকেল এডুকেশ্যনৰ যদি পৰীক্ষা আছে, তেওঁলোকে এই 3 তাৰিখলৈকে তেওঁলোকে তেওঁলোকৰ আবেদনসমূহ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জমা দিব পাৰিব। 3 তাৰিখৰ পৰা 4টা দিন আমি মহিলাসকলৰ বাবে সংৰক্ষণ কৰি ৰাখিছোঁ। এই 4টা দিনত কোনো পুৰুষ প্ৰাৰ্থীয়ে আমাৰ খেলপথাৰলৈ অহাটো আমি বাৰণ কৰিছোঁ, তেওঁলোক আহিব নালাগে। 3 তাৰিখৰ পৰা 4 দিন আমাৰ মহিলাসকলৰ
শাৰীৰিক পৰীক্ষা আৰু অন্যান্য ডকুমেণ্টেশ্যন এইবোৰ অনুষ্ঠিত হ'ব বিনোদ বৰুৱা ষ্টেডিয়ামত। আৰু আজি যিসকল প্ৰাৰ্থীয়ে ডকুমেণ্টেশ্যন আৰু জোখ-মাখ কৰি আছে তেওঁলোকৰ এই পৰ্বটো আজিয়ে সমাপ্ত হ'ব। 3 তাৰিখে তেওঁলোকে শাৰীৰিক পৰীক্ষা দিব পাৰিব। আজি যিসকলে ডকুমেণ্টেশ্যন আৰু শাৰীৰিক জোখ-মাখ কৰিছে তেওঁলোকৰ বাবে আজিটোৱে তেওঁলোকৰ স্লিপবিলাক লৈ যাব। মহিলা প্ৰাৰ্থী আছে তেওঁলোকৰ অনেকেই ইতিমধ্যে ডকুমেণ্টেশ্যন কৰি গুচি গৈছে আৰু আমাৰ এই সিদ্ধান্তটো অহা 16 তাৰিখে তেওঁলোকক পৰীক্ষা দিবলৈ মাতা হৈছিল। গতিকে যিহেতু তেওঁলোকক 16 তাৰিখলৈ কিছু প্ৰাৰ্থীক জনাই দিয়া হ'ল আৰু তেওঁলোক গুচিও গ'ল ইয়াৰ পৰা, গতিকে মই পুনৰ অনুৰোধ কৰিছোঁ যে আজি যিসকলৰ পৰীক্ষাটো শাৰীৰিক পৰীক্ষাটো নাকচ হৈছে তেওঁলোকৰ পৰীক্ষাটো 16 তাৰিখে হ'ব, অহা 16 অক্টোবৰ তাৰিখে হ'ব। বাকী 3 তাৰিখৰ পৰা অৰ্থাৎ অহাকালি যিটো পৰীক্ষা আছে সেই পৰীক্ষাটো 3 তাৰিখে আৰম্ভ হ'ব মহিলাসকলৰ ক্ষেত্ৰত, আৰু আজি যিটো পৰীক্ষা আছে এই পৰীক্ষাটো 16 অক্টোবৰত হ'ব। আজি আমাৰ ৰেপিড এণ্টিজেন টেষ্টিং চলি আছে আমাৰ বিহুতলিত। চ' আপোনালোকসকলৰ যদি ইচ্ছুক হয় আমাৰ লগত কোঅপাৰেট কৰি আপোনালোকে আপোনালোকৰ ৰেপিড এণ্টিজেন টেষ্টিংটো কৰাই দিব পাৰে।